বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সম্ভৱ ভিডিঅ' চলে। তো গাইছ আজি মানে কি আপোনালোকৰ মাজলৈ এটা ভাল ব্লগিং ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ আৰু মই আছোঁ নিৰঞ্জনহঁতৰ ঘৰত, মোৰ লগৰ এজনৰ ঘৰত। তো কিহৰ কাৰণে ব্লগিং ভিডিঅ'টো বনাইছোঁ ভাবি চাইছিলোঁ কি নকওঁৱেই, তো ভাবিলোঁ কৈ দিওঁ, একো নাই। চ' আমি প্ৰশান্ত, এফালে আছে মিলন, আমাৰ মানে দাদা কেইজনমান, আমিতো গোটেইকেইজন আমাৰ লগৰ ছোৱালী কেইজনমান আছে। তো গোটেইকেইজন মিলি আমি এখন শ্বৰ্ট মুভি বনাই আছোঁ। চ' আজি শ্বৰ্ট মুভিখনৰ শুভাৰম্ভণি কৰা হ'ব। তাকে আৰু কি ক'ত কি কেনেকুৱা ধৰণৰ কৰোঁ ভাবি চালোঁ আপোনালোককো দেখাওঁ। তো এটা ব্লগিঙেই হ'ব, এটা কণ্টেণ্টেই হয়। ত' ভিডিঅ'টো কণ্টিনিউছ কৰি আছোঁ, আপোনালোকে চাই থাকক। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। এইজন হৈছে প্ৰশান্ত মোৰ বেষ্ট ফ্ৰেণ্ডে হয়। চ' এইজন হৈছে মিলন। তো নাৰিকল কাটি আছে সিহঁতে শুভাৰম্ভণিৰ কাৰণে। চ' আৰু কোন কোন আছে দেখাইছোঁ। এইটোতো হৈছে ছাগলীটো। চ' গাইজ এইজন হৈছে আমাৰ মানস দা, ককাইটো শেষ আমাক মানে শুভেচ্ছা জনাইছে। এইজন মেইন মানুহ দেই। আৰু এইফালে কোন এতিয়া নহয়, পাছত আপোনালোকে গম পাবই। চ' চাই থাকক আৰু, নহয় জানো? হয়, আপোনালোকে চাই থাকক। গাইজ আমি আহি আমাৰ ফাৰ্ষ্ট লোকেশ্যন পাই গ'লোহি। তো এয়া পূৰা মানে ৰেডি কৰি আছে। এই ৰুমটোতে আমাৰ ফাৰ্ষ্ট লোকেশ্যন আছে। চ' ইয়াতে শ্বুট কৰা হ'ব, শ্বুটবিলাক ল'ৰা হ'ব। আৰু আমাৰ মানুহ কেইজনমানক চিনাকি কৰাই দিওঁ, বিশেষ ব্যক্তি বুলি ক'ব লাগিব একচুৱেলি। চ' এইজন হৈছে আমাৰ সুমন দা। চ' গাম্বেল পূৰা ঠিক কৰি আছে, গিম্বেল। চ' এইজন আমাৰ হৈছে জাকি। ত' কাম একেলগে কৰিম, ভাল লাগিব, নহয় জানো? ঠিক আছে। আৰু এইফালে মেকআপ কৰি আছে ছোৱালীকেইজনীয়ে। আৰু এইফালে চিনি পাইছে চাগে, কোনোবাই চিনি পাব বাৰু। ত' সকলো ঠিক ঠাক কৰি হৈ থকা হৈছে বাৰু। ঐ কি কৰিছা? ইয়াত কিন্তু চাই ভাল লাগে। চা এয়া কি কৰিছা? মেকআপ দিয়া হৈছে। মেকআপ কৰি আছা? ধুনীয়াকৈ দিছে দেই ল'ৰাটোতো এনেও ধুনীয়াই বাৰু দেখা। আৰু ধুনীয়া কৰি দিছে ন? অঁ আমাৰ হিৰইনী ধুনীয়া ন, তেতিয়াহ'লে হিৰ'টোতো ধুনীয়া হ'বই লাগিব। নিতুলে কিন্তু মেকআপ ধুনীয়া কৰা দেই। অঁ সঁচা, তাৰপৰা মিচিককৈ হাঁহি দিয়া, এইফালে হাঁহি দিয়া। গুড। চ' সেয়া মেকআপ কৰি আছে পূৰা নিতুল। চ' গাইছ এতিয়া আমাৰ পূজা বটল কৰা হ'ব। আমি প্ৰথম নিয়মটো কৰিলোঁ আৰু ভাল লাগে। বেলেগৰ মোবাইলত যেতিয়া আমাৰ প্ৰতিচ্ছবিটো দেখা পাম, আমাৰ অকণমান ঠিক আছে বাৰু। আমাৰ এতিয়া ফাষ্ট ফুড লৈ আছে আমাৰ সুমন দাই। গাড়ী ষ্ট'ৰ লৈ থকা অৱস্থাতে বৰষুণ আহি গ'ল। বৰষুণৰ বহুত ক'ব আৰু দিগদাৰ কৰি দিলে। তো অলপ পাছত কি হয় চাই লওঁ, বৰষুণখিনি যদি শেষ হয়। বৰষুণ শেষ এতিয়া, আকৌ আহি আছোঁ ছেকেণ্ড শ্বুট ল'বলৈ। ছেকেণ্ড শ্বুট মানে কি, ফাৰ্ষ্ট শ্বুটটো অকণমান খেলিমেলি লোৱা হৈছিল মানে, আৰু অলপ ভালদৰে ল'বলৈ চেষ্টা কৰিছে।
গাইছ এতিয়া শ্বুটিঙৰ কাম চলি আছে কিন্তু মোৰ এটা বিশেষ কাম থকাৰ বাবে মই এতিয়া যাবলগীয়া হৈ গ'ল ঘৰত চ' ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিছোঁ আৰু নেক্সট আপোনালোকক দেখাই থাকিম আৰু ধামাকা চাই থাকিব তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো কি আৰু বাই বাই আৰু তেনেহ'লে ন